নমস্কাৰ স্বাগতম জনাইছোঁ কেৰিয়াৰ হাইপ ইউটিউব চেনেললৈ মই ৰুবুল আমিন লৈ আছোঁ নতুন এটা জব নটিফিকেশ্যন যিটো নটিফিকেশ্যন জাৰি কৰিছে IOCLৰ পৰা IOCL মানে কি ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড তো চাওক ইয়াতে টোটেল ভেকেঞ্চিজ কিমান আছে ইয়াতে টোটেল ভেকেঞ্চি আছে আমাৰ 476টা ভেকেঞ্চিজ আছে চ' ইয়াতে জুনিয়ৰ ইঞ্জিনিয়াৰত কিমান আছে জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্টত আছে 379 তো 379 বাবে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে যে 3 ইয়াৰ্ছ ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং এই গোটেইখিনি বস্তু আপোনালোকে চাব পাৰে লগতে ইয়াতে কি কৈছে যে 55 ইয়াতে কি কৈছে 50% মাৰ্কছ লাগিব এগ্ৰিগেট ফৰ দ্য জেনেৰেল এণ্ড EWS OBC কেণ্ডিডেটৰ কাৰণে কিমান 45% লাগিব আৰু ST SC কেণ্ডিডেটৰ এগেইনষ্টত কি থাকিব কি কৈছে ইয়াতে ইন কেছ অফ ST or SC কেণ্ডিডেট এগেইনষ্ট দ্য ৰিজাৰ্ভড পজিশ্যনছ নেক্সট কি আছে পি এণ্ড ইউৰ বাবে ইয়াতে কি কৈছে যে 3 ইয়াৰ্ছ ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰ আৰু ইলেক্ট্ৰনিক আপোনালোকে চাব পাৰে নেক্সট পি এণ্ড ইউ এণ্ড অ' এণ্ড এমৰ বাবে কি আছে ইয়াতে 3 ইয়াৰ্ছ ডিপ্ল'মা ইন ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ বা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ফ্ৰম দ্য ৰিকগনাইজ ইনষ্টিটিউট অৰ ৰিকগনাইজ বৰ্ড আৰু ইয়াতে জেনেৰেল বা ইউৰ বাবে বা আপাৰ ক্লাছৰ বাবে ইয়াতে কি লাগিব 50 ইয়াৰ্ছ ইয়াতে কি আছে EWS OBC কেণ্ডিডেটৰ বাবে 45 অ'কে নেক্সট কি আছে ইলেক্ট্ৰিকেল ইয়াতে 3 ইয়াৰ্ছ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল অৰ ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ফ্ৰম দ্য ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ বৰ্ড তো ইয়াৰ বাবে একেদৰে আমি ক'বলৈ গ'লে ইয়াতে জেনেৰেলৰ বাবে কিমান লাগিব 50% লাগিব আৰু OBC EWSৰ বাবে 45% লাগিব আৰু ST SC PWBৰ বাবে কি থাকিব ইয়াতে জাষ্ট পাছ আউট হ'লে হ'ব নেক্সট মেকানিকেলৰ বাবে ইয়াতে দিয়া আছে ছেম নেক্সট চাব ইয়াতে কি আছে নেক্সট আমি ক'বলৈ গ'লে নেক্সট আছে জুনিয়ৰ কোৱালিটি কণ্ট্ৰল এনালাইটছ জুনিয়ৰ কোৱালিটি কণ্ট্ৰল এনালাইটছৰ বাবে ইয়াতে 21টা পোষ্ট আছে বা ভেকেঞ্চিজ আছে যাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে কি BSc উইথ ফিজিক্স কেমেষ্ট্ৰি অৰ ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি অৰ মেথামেটিক্স উইথ মিনিমাম 50% মাৰ্ক এগ্ৰিগেট অফ দ্য জেনেৰেল আৰু EWSৰ বাবে OBCৰ বাবে কি লাগিব 45% লাগিব অ'কে আৰু ST SC PWBৰ কাৰণে জাষ্ট পাছ আউট ষ্টুডেণ্ট হ'লে এপ্লাই কৰিব পাৰিব নেক্সট কি আছে ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ইয়াতে কি আছে 38 ইয়াৰ্ছ আছে সৰি নাম্বাৰ অফ পোষ্ট আছে কি 38 ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন ক'বলৈ গ'লে 3 ইয়াৰ্ছ ফুল টাইম ডিপ্ল'মা ইন ৰিলেভেণ্ট ডিচিপ্লিন অফ দ্য ইঞ্জিনিয়াৰিং গভ ৰিকগনাইজ ইনষ্টিটিউট নেক্সট আছে কি টেকনিকেল এতিয়া গভ ৰিকগনাইজ বুলি কৈছে ইয়াতে কথাটো এনেকুৱা নেকি যে প্ৰাইভেটৰ পৰা পঢ়া ষ্টুডেণ্টে মানে সেইটোত এপ্লাই কৰিব নোৱাৰিব পাৰিব কিন্তু এইটো কি ৰিকগনাইজ গভৰ্ণমেণ্টৰ পৰা হ'ব লাগিব আৰু প্ৰতিটো ইঞ্জিনিয়াৰিং বা ITI কলেজ কি হ'ব গভৰ্ণমেণ্টৰ পৰা এইটো চাৰ্টিফাইড হ'বই তো ইয়াতে কোনো টেনশ্যন কৰিব লগা চিন্তাৰ কোনো কাৰণ নাই অ'কে নেক্সট আছে কি টেকনিকেল এটেণ্ডেণ্ট ইয়াতে নাম্বাৰ অফ পোষ্ট আছে কিমান 29টা ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি কৈছে মেট্ৰিক বা 10th পাছ ফ্ৰম ITI গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট মানে মেট্ৰিক পাছ কৰাৰ পিছত ITI কৰিব লাগিব অ'কে নেক্সট ইয়াতে চাওক এজ লিমিটেশ্যন কিমান আছে 18 ইয়াৰ্ছৰ পৰা আৰম্ভ কৰি 26 ইয়াৰ্ছলৈকে আনৰিজাৰ্ভৰ বাবে আৰু ইয়াতে ৰিলেক্সেশ্যন আছে ইয়াতে OBCৰ বাবে 3 ইয়াৰ্ছ ST SCৰ বাবে আছে 5 ইয়াৰ্ছ এপ্লিকেশ্যন ফি ইয়াতে কি কৈছে জেনেৰেল EWS এণ্ড OBC NCLৰ বাবে ইয়াতে 300 পে' কৰিব লাগিব কিন্তু বাকী যিবোৰ আছে মানে ST SCৰ বাবে কোনো ফি পে' কৰিব নেলাগে অ'কে ইয়াৰ ষ্টাৰ্টিং ডেট আছিলে আমাৰ 22 বা 22 জুলাই 2024 যাৰ লাষ্ট ডেট আছে 21 আগষ্ট 2024 চ' অতি সোনকালে এপ্লাই কৰিব আৰু ইয়াৰ বাবে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব আৰু লগতে ভিডিঅ'টো ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে বেল আইকনটো দবাই দিব অ'কে চ' আমি আকৌ লগ পাম পৰৱৰ্তী কোনোবা এটা জব নটিফিকেশ্যন বা চৰকাৰী আঁচনি নাইবা স্কলাৰশ্বিপ নাইবা যিকোনো ধৰণৰ আমি নটিফিকেশ্যন লৈ কিনে তো তাৰ বাবে আমাৰ লগত সদায় কানেক্টেড হৈ থাকিব অ'কে থেংক ইউ